সফল হোৱাৰ হেঁপাহে যেতিয়া টোপনি কাঢ়ি নিয়ে, অপ্ৰাণ চেষ্টা কৰাৰ পাছতো যেতিয়া ভাগৰ নেলাগে, নিজৰ লক্ষ্যৰ বাহিৰে যেতিয়া আন একোৱে ভাল নালাগে, তেতিয়া বুজি ল'বা তোমাৰ সপোনবোৰ বাস্তৱ হোৱাৰ পৰা কোনোৱে বাধা দিব নোৱাৰে। সমস্যা কেতিয়াও পৰিস্থিতি চাই জীৱনলৈ নাহে। নিজৰ লক্ষ্য যদি স্থিৰ থাকে, তেতিয়া কোনো সমস্যাই বা অভাৱে বাধা দিব নোৱাৰে। লক্ষ্য যদি স্থিৰ নাথাকে, তেতিয়া বিভিন্ন অজুহাত দেখুৱাই তাৰ পৰা মানুহে পলাই ফুৰে। আৰু যদি প্ৰতিযোগিতাত হাৰি যায়, তেতিয়া টকা পইচা বা সা সুবিধাৰ অভাৱ দেখুৱায়। যি মাক দেউতাকক ওচৰ চুবুৰীয়াৰ মানুহে ল'ৰা নাই বুলি সমালোচনা কৰিছিল, আজি সেই মাক দেউতাকৰ লগতে গোটেই দেশবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আমাৰ সকলোৰে বাবে এক প্ৰেৰণাস্বৰূপ। লাভলীনা বৰগোহাঁইৰ সফলতা যাত্ৰাৰ কিছুমান প্ৰেৰণাদায়ক দিশ মই এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিব ওলাইছোঁ। মানুহৰ জীৱনত অভাৱৰ কোনো সীমা নাই। আমি যদি আমাৰ জীৱনত সদায় আমাৰ অভাৱসমূহে খুচৰি থাকোঁ, তেতিয়াহ'লে আমাৰ এই সমস্যাসমূহ কেতিয়াও শেষেই নহ'ব। এই অভাৱ আৰু কষ্টৰ অজুহাত দেখুৱালে আমি জীৱনত কেতিয়াও সফল হ'বই নোৱাৰিম। অশেষ কষ্ট আৰু সমস্যাৰ মাজতো নিজৰ লক্ষ্যৰ পৰা কেতিয়াও আঁতৰি অহা নাছিল লাভলীনা বৰগোহাঁই। বিদ্যালয়ত সদায়ে সকলোতকৈ আগত গৈ খেলপথাৰ আৰু বাৰাণ্ডাত নিজৰ অনুশীলন আৰম্ভ কৰিছিল। 15 বছৰ বয়সৰ পৰাই প্ৰশিক্ষণৰ বাবে তেওঁ বিভিন্ন ঠাইত অকলে যাত্ৰা কৰিছিল। নিজৰ একমাত্ৰ সপোন আৰু লক্ষ্য আছিল দেশৰ বাবে অলিম্পিক পদক অনা। সেয়েহে নিজৰ হাতত তেওঁ অলিম্পিকৰ 5টা ৰিঙৰ টেটু বনাই লৈছিল আৰু প্ৰতিদিনেই নিজকে উৎসাহিত কৰিবলৈ তেওঁ এই টেটুবোৰ চাইছিল আৰু নিজৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। অৰ্জুন বঁটা বিজয়ী লাভলীনাই সোণৰ পদক নাপালে যদিও সেই প্ৰতিযোগিতাৰ মাজেৰে তেওঁ বিচাৰি পালে নিজৰ কিছুমান দুৰ্বলতা। সেয়েহে 2024 চনত পেৰিছত হ'বলগীয়া অলিম্পিকত সোণৰ পদক আনিবৰ বাবে এতিয়াৰ পৰাই আৰম্ভণিৰ পৰাই তেওঁ আৰম্ভ কৰিব আৰু তাৰ মাজতে হোৱা বিভিন্ন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি নিজকে অনুশীলন কৰি যাব যে তাত আৰু কিবা ভুল ক্ৰুটি ৰৈ গৈছে নেকি। জীৱনত আমাৰ যেনেকুৱাই পৰিস্থিতি নাহক কিয়, নিজৰ আত্মবিশ্বাস কেতিয়াও হেৰাই যাব দিব নালাগে। ক'ভিডৰ সংকটৰ সময়তো ক'ভিড পজিটিভ হৈ ঘৰত থকাৰ অৱস্থাত নিজৰ মাক অসুস্থ আছিল যদিও এইবোৰ সমস্যাক কেতিয়াও তেওঁৰ সফলতাৰ বাধা হ'বলৈ দিয়া নাছিল। জীৱনত কিবা পাবলৈ হ'লে সৰু সুৰা ধুমুহা সমস্যা এইবোৰ পাৰ হ'বই লাগিব। যদি এবাৰ নিজৰ সপোন তুমি সাজিছা, সেই সপোনক কেতিয়াও ভাঙি যাব নিদিবা। সেই সপোনক যেতিয়া সফল কৰিবলৈ অপ্ৰাণ কষ্ট কৰিবা, তেতিয়া তুমি এদিন নিজেই সফল হ'বা। আজিৰ এই ভিডিঅ'টি ইমানেই আছিল। আশা কৰোঁ এই ভিডিঅ'টি চাই আপোনালোকে জীৱনৰ সফলতাৰ দিশত আগবাঢ়িবলৈ কিছু ক্ষেত্ৰত উৎসাহিত হৈছে। ভিডিঅ'টি চাই যদি ভাল লাগিছে তেন্তে নিশ্চয় লাইক কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব।